মই 2016 চনত তেওঁৰ লগত মানে বিয়া হৈছিলোঁ আৰু ঠিক সংসাৰখন মানে ঠিকে থাকে চলি আছিল। তেওঁৰ নামটো হৰিদেৱ দাস, 28 নং বেটেলিয়নত তেওঁ কৰ্মৰত, হেডকোৱাৰ্টাৰ হাউলিত। মোৰ ছোৱালীজনী 2018ত মোৰ ছোৱালী এজনী জন্ম হ'ল। যেতিয়া ছোৱালীজনী জন্ম হ'ল, তেওঁলোকৰ মানে ছোৱালীজনী মুকালমা মেডিকেলত জন্ম হওঁতে তেওঁলোকৰ বায়েকে ফোন কৰি ক'লে যে ছোৱালী জন্ম হৈছে, হৰিদেৱে নাযায়। তেওঁ মানে কি ছোৱালী আমাৰ ঘৰত গোটেইবিলাক ছোৱালী, তেওঁ ছোৱালীজনীক মানে তোমাক আনিব নিদিয়ে আৰু তুমি আহিব পাৰিবা কিন্তু ছোৱালীজনীক নিদিয়ে। তেনেকৈ হৰিদেৱৰ মানে এদিন দুদিনলৈকে কোনো খবৰে নাপালোঁ। তেতিয়া মোৰ ছোৱালীজনী মানে জন্ম হ'ব নহওঁতে মানে হোৱাত নলবাৰীত মেডিকেলত মানে ৰেফাৰ কৰি দিলে। তেতিয়াৰ পৰা মানে সংঘাত চলিছিল। ছোৱালীজনী মোৰ মায়ে তাইক লৈ আহিলে, অলপ মানে ইয়াত থকাৰ পিছত সিও আহে, ময়ো যাওঁ, ছোৱালীজনী ইয়াতে থাকিল। তাৰপিছত আমাৰ ঘৰখন মানে ঠিকে থাকে চলি আছিল। তাৰ 2 বছৰৰ পাছত 2021ত মোৰ ল'ৰাটো জন্ম হ'ল। আমাৰ মাজত মানে তেতিয়া ঠিকে থাকে মানে ভালকৈ চলি আছিল। তেতিয়া তেওঁৰ বায়েকে মোৰ ল'ৰাটোক মানে সি টকা পইচা দিয়া বা এনেকৈ কিবা কিবি আনি দিয়া মানে বায়েক ভিনীয়াকে মানে সহ্য নকৰি পেলাই মানে তলে সি মোক মানে মাৰপিট কৰা হ'ল। মই তেতিয়াও মানে একো কৰা নাছিলোঁ, যে হাজবেণ্ডেতো ৱাইফক মাৰিলেও মানে তেওঁৰ লগত মানে মই ঘৰখন মানে সংসাৰখন থাকিব বিচাৰিছোঁ। তাৰপিছত যে মোৰ ল'ৰাটোক মাৰাৰ কাৰণে মানে মই মাহঁতৰ তাত গুচি আহিলোঁ। গুচি অহাতে মানে ইয়াতে আছোঁ, কোনো খা খবৰ নলয়, কোনো মানে টকা পইচা মানে একো নিদিয়ে। মই ল'ৰাটো 21ৰ লাষ্টৰ পৰা আছোঁ। মোৰ ল'ৰাটোৰ মানে 1 বছৰ হোৱা নাই, তেতিয়াৰ পৰা মানে মই ইয়াতে আছোঁ। তাৰপিছত বিবাহ বিচ্ছেদ মানে একো হোৱা নাই। কেছ তেতিয়া মই দিয়া নাছিলোঁ। মই ভাবিছিলোঁ যে ল'ৰা ছোৱালী দুটা হয়তো দেখা নাপালে সি ভাল হ'ব নেকি। যেতিয়া 21ৰ পৰা থাকিলে মাহঁতে ক'লে যে কেছ দিব নালাগে, এতিয়া কিজানি ভাল হয়ে। কিন্তু উপায় নাপায় মই 2024ত নলবাৰী আদালতত মই কেছ ফাইল কৰিছিলোঁ। কৰোঁতে তেওঁলোকে মানে কোনো একো সঁহাৰি জনোৱা নাছিল। উপায় নাপায় মই DGP অফিচ মানে হাজিৰ হৈছিলোঁ। হোৱাৰ পিছত DGP ছাৰৰ দ্বাৰা মানে এটা কামাণ্ডেনত মোৰ 5,000 মানে ল'ৰা ছোৱালী দুটা নামত কাটি দিছিল। তেতিয়াও মানে কেছ চলিয়ে আছিল। কেছ চলি থাকোঁতে এতিয়া তেওঁলোকে মানে কেছ যাই থাকোঁ আহি থাকোঁ, তেওঁলোকে ডিভ'ৰ্চ ফাইল কৰিছে যে ডিভ'ৰ্চ দিয়ে তেতিয়াহ'লে মানে পইচা দিম। মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে সি বিয়া পতা বুলি। তাৰপিছত এদিন মোক কৈছে যে মোক ডিভ'ৰ্চ দিবি নেকি। মই ডিভ'ৰ্চ কিয় দিম, মই ভাল নোহোৱা নেকি। তাৰপিছত কৈছে কি নহয়, মই বোলে বিয়া পাতিছোঁ, বিয়া পাতোঁ বুলি কৈ মানে ফটো মোক মানে ভাইৰেল কৰি সি মানে দি দিছে যে তোমাৰ লগত দ্বিতীয় বিবাহ কৰাইছে, যে তোমাৰ লগত মই আৰু নাথাকোঁ, এই আছোঁ মোৰ ঘৰত মোৰ মানে ফটো।